BFF आरो GSP दोलोआ गोदान बोसोर मागो दमासिखौ लोब्बा लाखिनानै बोथिसे ओंखाम जानाय हाबाफारि लादों। ब्रैजिब्रै नं गरेश्वर विधानसभा बियाबनि महरीपारायाव BFF आरो GSP दोलोआ गोदान बोसोर मागो दमासिखौ लोब्बा लाखिनानै बोथिसे ओंखाम जानाय हाबाफारि लादों। बोथिसे ओंखाम जानाय हाबाफारिजों लोगोसेयैनो गरेश्वरनि आरो महरीपारा ओनसोलनि GSP दोलोनि मावथिफारियाफोरखौ लानानै बिसायख'थिनि माखासे गोनांथार खोथा बाथ्राफोरखौ गुवारै सावरायलायदों। बे सावरायलायनायाव BFF आरो GSP दोलोआ BTCनि गासै मोन 15 बियाबफोरखौ दखल खालामनो समायखिरा लादों। बे हाबाफारियावनो GSP दोलोनि बारग' MP नब कुमार सरनिया, BTCनि सायख'जानाय MCLA हेमप्रभा देवी, 29 नं सुख्लाय सेरफां ब्लक BFFनि गाहाय नेतारि दिगन्त बेसबरुवा बिथांजों लोगोसे GSP आरो BFF दोलोनि बायदि बिबानाव थानाय दैदेनगिरि बिथांमोनाबो हाबाफारियाव बाहागो लादों। बारग' MP नब कुमार सरनिया बिथाङा हाबाफारियाव बाहागो लानानै GSP दोलोआ BFF जों सावरायनानै गरेश्वर, बेरगाव, टंग्ला, मानास, बिजुनि आरो बाखुनगुरि बियाबफोराव बिसायख'थि गेलेनो थियारि जाबाय होनना फोरमायदों बिथां नब कुमार सरनियाया। दानिया नब कुमार सरनियानि आबुं फोरमायथिखौ खोनासंना ला। आसलते आमार सुक्लेश्वर सेरफाङर राइजे ইয়াতে আয়োজন কৰিছিলে। তাতে আমাৰ BPFৰ সেক্ৰেটাৰী, আমাৰ মাইনৰিটি সেলৰ সেক্ৰেটাৰী ডাঙৰীয়াও আহিছে। আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ। বিহুৰ লগত একেলগে লগ খালোঁ আৰু আমাৰ কৰ্মীখিনিৰ যিখিনি কথা আছিলে সেইখিনি কথা অলপ আলোচনা কৰিলোঁ। আপোনালোকে নিজেও শুনিছে, দেখিছে যে গোটেই BTC পাৰ্টত ইতিমধ্যে আমাৰ বিভাজিত হৈ থকা যিখিনি অৱৰক্ষা সমিতিয়ে হওক বা সকলোৱে মিলি এটা কথা স্বীকাৰ কৰিছে যে আমাৰ এই সমস্যাৰ আজি কিন্তু সমাধান আছে। গতিকে যিখিনি কথা আছিল ৰাজনীতি সমাধান কৰিব লাগিব আৰু এটা ৰিকনচিলেশ্যনৰ কথা আছে, সমিল মিলা কথাটো আহিছে আৰু সেইকাৰণে আগ্ৰাম মল্লিক ডাঙৰীয়াকো আমি তেওঁলোকৰ বিচক্ষণতাৰ কাৰণে আমি তেওঁকো ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমাৰ নমিনেট GM ডাঙৰীয়াও আহিছে যে আমি আশা ৰাখিছোঁ যে আহি থকা দিনত মইতো কৈছোঁ ৰাজনৈতিকভাৱে যে যোৱা 5টা বছৰ আমাৰ কাৰণে খুব বেয়া দিন গ'ল। এফালে APPৰ মেজৰিটি নাছিল, BJPৰ লগত তেওঁলোকে চৰকাৰ চলালে, তাৰ কাৰণে যিবিলাক ফাণ্ডবিলাক আনিব নোৱাৰিলে, স্পেচিয়েল পেকেজবিলাক আনিব নোৱাৰিলে, তাতে আকৌ আমাৰ MLA বিলাকৰ বা তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে আমাৰ মাত্ৰ এটা মিনিষ্টাৰ থাকিলে। চনবৰ ডাঙৰ লাষ্ট এটা মিনিষ্টাৰ দিছে, এইটো আৰু মানে এটা হেৰি নিচিনা আৰু। গতিকে আমি এইবাৰ আশা ৰাখিছোঁ যে আমি শক্তিশালীভাৱে সকলোৱে একত্ৰিত হৈ 15টা সমষ্টি যদি আমি BTCৰ পৰা উলিয়াই কেনে কমচে কম এটলিষ্ট 3টা বা 4টা কেবিনেট মিনিষ্টাৰ ল'ব পাৰোঁ, এইটো ক্ষেত্ৰত কিন্তু আমি অগ্ৰাধিকাৰ দিম। গণসুৰক্ষা পাৰ্টীয়ে কেইটা সমষ্টিত পৰিণত হ'ব? চাওক, আমি মেইনলি ফ'কাছ আমাৰ 15টা চিটত, বাহিৰৰ চিটত আমি বেছি ফ'কাছ কৰোঁ। তথাপিতো কিছুমানৰ আহিছে ইলেকশ্যন খেলাৰ কাৰণে, সেইটো দেখা যাব। কিন্তু ইয়াৰ ভিতৰত আমি এটলিষ্ট 3টা চিট দাবী কৰি আমি যদি 2টা চিট ল'ব পাৰোঁ। কাৰণ আমাৰ ৰাইজৰ দুখ এটাই যে আমাক MP দুবাৰকৈ পঠালে, MCL আমি বহুকেইজন পঠালোঁ, কিন্তু MLA আজিলৈকে পঠাব পৰা নাই। আৰু গণসুৰক্ষা পাৰ্টীৰ যিখিনি মানুহ তেওঁলোকে নিৰপেক্ষভাৱে সকলো জাতি জনগোষ্ঠীৰ সমস্যাখিনিৰ ক্ষেত্ৰত এছেম্বলিৰ এটা মুখ্য ভূমিকা ল'ব পাৰিব আশা ৰাখিছোঁ। সেইকাৰণে আমি আশা কৰোঁ যে এইবাৰ কমচে কম আমি 2টা কেণ্ডিডেট আমি জিকাব পাৰিম। গণসুৰক্ষা পাৰ্টীৰ সভাপতি হিচাপে আপুনি কোনটো সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ সম্ভাৱনা? চাওক, আমি এই গোটেই কথাখিনি যিহেতু ইয়াত আমাৰ মেইন পাৰ্টটো আছে BPFৰ লগত, আমি তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ কমফৰ্টেবিলিটি আমাৰো কথা আছে। আমাৰ তেনেকুৱা কোনো হেৰি নাই, তথাপিতো অপেন চিট কেইটা আছে। আজি গৰেশ্বৰ কথাটো আমাৰ এইটো কথাও আহিছে যে যদি কালি আহে, ঠিক তেনে ভেৰগাঁও ৰঙলা কথাও আহিছে। আকৌ সেইফালে আমাৰ মানাছ আছে, সেইফালে বিজনী আছে, বাখুনগুৰি আছে। এইকেইটা সমষ্টিত কিন্তু আমি গণসুৰক্ষা পাৰ্টীক দিলে আমি ইয়াত যিকোনো সমষ্টি জিকাৰ কাৰণে সম্ভাৱনা আছে।